নমস্কাৰ, কেনে আছে সকলো? নিশ্চয় ভালে আছে। ভগৱানৰ কৃপাত মই ভালে আছোঁ। আজি এটি পুনৰ সৰু কাহিনী আপোনালোকলৈ বুলি লৈ আহিছোঁ। আজি কাহিনীটো এনেকুৱা ধৰণৰ যে মানুহে কয় নহয় যে শিয়ালৰ জাক জাক আৰু সিংহৰ এটাই শ্ৰেষ্ঠ। ঠিক তেনেকুৱাই মই আজি কাহিনীটো ক'বলৈ ওলাইছোঁ। এখন গাঁৱৰ এজন বৃদ্ধ বয়সস্থ মোৰ আইতা আছিলে আৰু তেওঁ বহুত দুখীয়া আছিলে আৰু গোটেই গাঁৱত খুজি মাগি তেওঁ খাই চলি আছিলে। তেওঁৰ এক ভাল গুণ আছিলে যে তেওঁ ভগৱানৰ ওপৰত বিশ্বাস ৰাখিছিলে আৰু ভগৱানক পূজা কৰিছিলে আৰু পূজা কৰি তেওঁ ৰাতিপুৱা পূজা কৰে আৰু কৰি কিনে তেওঁ দিনটোৰ কাৰণে ভিক্ষা খুজিবলৈ ওলাই যায় আৰু তেওঁ ভগৱানৰ ওচৰত কৈ গ'ল যে ভগৱান মই আজি যাবলৈ ওলাইছোঁ, গতিকে তুমি যি দিয়া তুমি কিবা দিবা। আৰু তেনেকৈ কৈ তেওঁ ভিক্ষা খুজিবলৈ ওলাই যায় আৰু এনেকৈ এদিনাখন তেওঁ এনেকৈ ভগৱানৰ ওচৰত চাকি জ্বলাই ভগৱানৰ ওচৰত সেৱা জনাই কৈছিলে যে ভগৱান আজি মই ভিক্ষা খুজিবলৈ ওলাইছোঁ, গতিকে তুমি দিবা আৰু এনেকৈ কৈ গুচি গ'ল। আৰু গৈ তেওঁ সন্ধিয়া হোৱাত সুদা খালী বেগখন লৈ ঘূৰি আহিল আৰু তেতিয়া ভগৱানৰ ওচৰত পুনৰ ঘূৰি আহি ক'লে যে ভগৱান আজি মই একো নাপালোঁ, গতিকে হ'ব একো নহয়, মই আৰু পাম, তুমি মোক দিবা। আৰু এনেকৈ ভাবি কৈ কিনে সেই বুঢ়ীয়া আইতাজনে পুনৰ সেইদিনা শুই গ'ল আৰু এনেকৈ তেওঁ এদিনকৈ 4 দিন তেনেকৈ গাঁৱৰ ভিক্ষা খুজিবলৈ ওলাই গৈ কিন্তু ভিক্ষা নাপালে। শেষৰ দিনা তেওঁ 4 দিনৰ পাৰ হোৱাৰ পিছত 5 দিনৰ দিনা তেওঁ গাঁৱৰ এঘৰ মানুহৰ ঘৰত তেওঁ চেনি 2মুঠিমান পালে আৰু চেনি 2মুঠি পোৱাৰ লগে লগে তেওঁৰ মনত আনন্দ লাগিল আৰু সেই বুঢ়ী আইতাজনীয়ে সেইদিনাখনে সন্ধিয়া ভগৱানৰ ওচৰত আহি কিনে ক'লে যে ভগৱান আজি তুমি মোক খাবলৈ চেনি 2মুঠি দিছা, গতিকে মই এই চেনি 2মুঠি অকলে নাখাওঁ, মই তোমাৰ ওচৰত ভোগ লগাম আৰু লগাই কিনেহে মই গ্ৰহণ কৰিম। আৰু তেতিয়া তেনেকৈ কৈ সেই আইতাগৰাকী সেইদিনা ৰাতি শুই থাকিল আৰু সেইদিনাখনে ৰাতিয়ে সেই আইতাজনীৰ ঘৰত এজন চোৰ সোমাল আৰু চোৰজনে বহুত কিবা কিবি বিচাৰি বিচাৰি একো নোপোৱাত শেষত সেই চেনিৰ টোপোলাটো পাই সেই চোৰজনে লৈ কিনে গুচি গ'ল আৰু লৈ কিনে গুচি যাওঁতে ৰাস্তাত বহুত মানুহ দেখা যেন পালে আৰু চোৰটোৱে ভাবিলে যে মোক ধৰিবৰ কাৰণে চাগে এইবিলাক মানুহ ৰৈ আছে আৰু তেতিয়া চোৰটোৱে বেলেগ ৰাস্তাৰে পলাই কিনে গুচি গ'ল আৰু গুচি গৈ তেওঁ এই চণ্ডীবনী মুনিৰ আশ্ৰম পালে আৰু চণ্ডীবনী মুনিৰ আশ্ৰমত ভগৱান শ্ৰীকৃষ্ণ আৰু সুদামা একেলগে শিক্ষা গ্ৰহণৰ কাৰণে সেই মুনিৰ আশ্ৰমত আছিলে আৰু সেই চোৰজনে সেই আশ্ৰমত যেতিয়া বহুত মানুহ দেখা পাইছিলে চোৰজনে ভয়তে সেই চেনি টোপোলাটো সেই আশ্ৰমৰ ভিতৰত পেলাই থৈ চোৰজন পলাই গুচি গ'ল। আৰু এইফালে যেতিয়া ৰাতিপুৱা হ'ল আৰু ৰাতিপুৱা হোৱাৰ লগে লগে সেই বুঢ়ী আইতাজনীয়ে সেই চেনি টোপোলাটো বিচাৰিলে আৰু বিচাৰি কিনে যেতিয়া নাপালে তেতিয়া আইতাজনীয়ে গম পালে যে এইটো কোনোবাই চুৰি কৰিছে আৰু তেতিয়া আইতাজনীয়ে বহুত খঙতে অভিশাপ দিলে যে এইটো মোৰ এই চেনি টোপোলাটো যোনে নিছে যোনে খাব আৰু এই খোৱাৰ পিছত তেওঁ গোটেই জীৱনৰ কাৰণে মানে দৰিদ্ৰ আৰু দুখীয়া হ'ব আৰু তেওঁ কোনো ধৰণৰ উন্নতি কৰিব নোৱাৰে আৰু এনেকৈ অভিশাপ দি দিলে। আৰু দিয়াৰ পিছত এইফালে আৰু সেই চোৰটোৱে পেলাই থৈ যোৱা সেই চণ্ডীবনী মুনিৰ আশ্ৰমৰ সেই গুৰু মাতাই সেই ৰাতিপুৱা যেতিয়া সেই আশ্ৰমখন চাফা কৰিবলৈ আহিছিলে তেতিয়া সেই আশ্ৰমৰ ভিতৰত সেই চেনিৰ টোপোলাটো দেখা পালে আৰু চেনিৰ টোপোলাটোৰ ভিতৰত গুৰু মাতাই যেতিয়া খুলি চাই দেখা পালে যে চেনি আছে আৰু তেতিয়া গুৰু মাতাই ভাবিলে যে আমাৰ শিষ্যসকলক এইটো খাবলৈ দিম আৰু তেতিয়া এনেতে সেই ৰাতিপুৱা সেই ভগৱান শ্ৰীকৃষ্ণ আৰু সুদামাই সেই জংঘললৈ বুলি খৰি কাটিবৰ কাৰণে যাবলৈ ওলাইছে আৰু তেতিয়া সেই গুৰু মাতাই সেই চেনিৰ টোপোলাটো সেই সুদামাৰ হাতত দিলে আৰু ক'লে যে তোমালোকৰ যেতিয়া তাত ভোক লাগিব তেতিয়া ইয়াতে ভিতৰত চেনি আছে, গতিকে তোমালোকে খাই ল'বা। আৰু এনেকৈ কৈ সুদামাৰ হাতত যেতিয়া দিলে সুদামাই তেওঁ এনেকুৱা এটা গুণ আছিলে তেওঁ
বস্তু এটা লোৱাৰ পিছত তেওঁ গোটেই ইয়াৰে সেই বস্তুটোৰ বিষয় লৈ ক'ব পাৰে যে তেওঁ ভূত ভৱিষ্যতৰ কথা গম পাইছিলে যে কেনেকৈ এইটো কোনে কি দিছিলে সেইটো বস্তু গম পাইছিলে আৰু চেনী টোপোলাটো লোৱাৰ পিছত তেওঁ গম পালে যে সেই চেনী টোপোলাটোত অভিশাপ দিয়া আছে আৰু সেইটো কাহিনীটো তেওঁ সুদামাই গম পাই গ'ল আৰু তেতিয়া সেই গম পালে যে এইটো খোৱাৰ পিছত আৰু গোটেই জীৱন দৰিদ্ৰ হ'ব লাগিব আৰু কেতিয়াও ভাল নহয় আৰু তেতিয়া সুদামাই কৃষ্ণক দুয়োজনে সেই টোপোলাটো লৈ গ'ল বাৰু খৰি কাটিবলৈ গ'ল কিন্তু সুদামাৰ মনত এটাই ভাৱ হ'ল যে এইটো যদি মই প্ৰভু শ্ৰীকৃষ্ণক খাবলৈ দিওঁ তেতিয়াহ'লেতো প্ৰভু শ্ৰীকৃষ্ণই তিনিওটা কালে দৰিদ্ৰ হৈ যাব ভূত ভৱিষ্যত গোটেইটো দৰিদ্ৰ হৈ যাব গতিকে মই ভগৱান শ্ৰীকৃষ্ণক এইটো খাবলৈ নিদিওঁ এই ভাবি তেওঁ এইফালে গুৰু মাতাৰ চৰ্ত আছে যে ভোক লাগিলে দুয়োজনে খাব লাগিব আৰু এইফালে তেওঁৰ এটা চিন্তা হ'ল যে মই কি কৰিম আৰু এনেকৈ ভাবি ভাবি এটা সময়ত যেতিয়া সেই জংঘলত খৰি কাটিবলৈ গ'ল আৰু খৰি কাটি থাকোঁতে কৃষ্ণ কোনোবা ঠাইত লুকাই গ'ল আৰু এনেতে সেই সুদামাই সেই চেনীখিনি গোটেইখিনি খাই পেলালে আৰু খাই পেলাই তেওঁ কি কৰিলে তেওঁ সেই নেক্সট দিনাৰ পৰাই তেওঁ দৰিদ্ৰতাৰ কালে চলে আৰু তেওঁ গোটেই জীৱনটো দুখীয়া হৈ গ'ল আৰু ভগৱান শ্ৰীকৃষ্ণৰ সেইটো মহিমাই আছিলে আৰু ভগৱান শ্ৰীকৃষ্ণই সেইটো পৰীক্ষা কৰিবৰ কাৰণে সেই সুদামাক চেনীখিনি দিয়া কাৰ্যটো সেই ভগৱান শ্ৰীকৃষ্ণই আচলতে কৰিছিলে যে বন্ধুৰ পৰীক্ষাটো লোৱাৰ কাৰণে এই ভগৱান শ্ৰীকৃষ্ণই এনেকুৱাকৈ পৰীক্ষা কৰিছিলে আৰু তাৰপিছত সেই সুদামাই ভগৱান শ্ৰীকৃষ্ণক বচালে আৰু ভগৱান শ্ৰীকৃষ্ণৰ ওচৰত তেওঁ নিজৰ সেই দুখীয়া সেই অৱস্থাটো ভগৱান শ্ৰীকৃষ্ণৰ ওচৰত দেখুওৱা নাছিল তেওঁ সদায় ভক্তি কৰিছিলে ভগৱান শ্ৰীকৃষ্ণৰ ওপৰত আৰু ভগৱান শ্ৰীকৃষ্ণৰ যিটো বিশ্বাস সেই বিশ্বাসটো কেতিয়াও হেৰুৱা নাছিল আৰু তেতিয়া ভগৱান শ্ৰীকৃষ্ণৰ প্ৰকৃত বন্ধু আৰু প্ৰকৃত ভকত হিচাপে সেই সুদামাক মানি লৈছিলে আৰু বিপদ অহাৰ লগে লগে সেই ভগৱান শ্ৰীকৃষ্ণই সেই সুদামাক গৈ সহায় কৰিছিলে আৰু এনেকুৱা বন্ধু আছিলে সেই সময়ৰ একেলগে থকাৰ পিছতো নিজৰ দৰিদ্ৰতাৰ কথা গম পোৱাৰ পিছতো ভগৱান শ্ৰীকৃষ্ণক সেই চেনীখিনি খাব নিদি সেই সুদামাই নিজে চেনীখিনি খাই নিজৰ মৃত্যু নিজৰ দৰিদ্ৰতা আৰু নিজৰ কথা নাভাবি ভগৱান শ্ৰীকৃষ্ণৰ কথা ভাবি কিনে তেওঁ চেনীখিনি খাই তেওঁ ভগৱানক বচালে এয়াই হৈছে প্ৰকৃত বন্ধুৰ প্ৰমাণ আৰু চিন আজি ভিডিঅ'টো চাই আপুনি কি বুজিলে কি শিকিলে নিশ্চয় কমেণ্টত জনাবলৈ নাপাহৰিব তো পুনৰ এটি ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই প্ৰশান্তই বিদায় মাগিছোঁ ধন্যবাদ